দেখিছে এইবিলাক গোটেই ভাঙি ভাঙি চুৰমাৰ হৈ গ'ল। क'क्राझारानो बन्द' थानानिफ्राय लानानै आरो ओरै सोमावसारनाय खुबैफायलायनाय नोंथांमोना नुनो मोन्दों। जाथाया मा जादों? जाथाया जाहैबाय जिनाहारिनि जाथायखौ लानानैनो आरो बेखौ लानानैनो बेंगलिफोर माखासे मस्जिदखौबो खुबैफायदों होननाय खोनादों आरो नुनो मोन्दों। दा धोरोमनि फारसे थांलायनाङा होननानै मा बिसय बुंदों फुल भिडिअखौ नुलांनो हागोन, नायलांनो हागोन नोंथांमोना। दिनै क'क्राझारा बन्द'। What's the traffic on the west?今天路的发现。ঘটনাটো আমি আগত একো জানা নাছিলোঁ, খালি শুনিছিলোঁ কি যে পাথৰঘাটত কিবা এটা ঘটনা হৈছে দৰ্শকৰ। যি হওক এইটো সেইফালৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি ৰাতি 9টা মানত বেংগলী বহুত ল'ৰা ছোৱালী ইয়াত গেডাৰিং হয় জয় শ্ৰীৰাম ধ্বনিৰে আহি মছজিদত আক্ৰমণ কৰিলে। শিলগুটি হাবি জাবি দলিয়ালে, দেখিছে এইবিলাক গোটেই ভাঙি ভাঙি চুৰমাৰ হৈ গ'ল। আমি তো আচৰিত পাইছোঁ, কি ঘটনাটা কি হ'ল? ঘটনাটা কোনে হৈছে, দোষী চাব কৰক, আমাৰ কোনো আপত্তি নাই। আমাৰ পৰা যদি সহায় খোজে আমিয়ে কৰিম, দোষী কৰায়ত্ব কৰক, তাৰ সাজা শাস্তি দিয়ক, আমাৰ কোনো কথা নাই। আমিও সেইটো চাওঁ। কিন্তু এটা এটা ধৰ্মীয় অনুষ্ঠান, ধৰ্ম অনুষ্ঠানটোত কোনো ক্ষতি কৰা নাই। কিন্তু সিহঁতে ইয়াত আহি এটা সমাৱেশ হৈ জয় শ্ৰীৰাম ধ্বনিৰে এই মছজিদৰ ওপৰত আক্ৰমণ চলায়। আমি নিজেই আচৰিত। কি ক'ব আপুনি? এতিয়া আমি চাওঁ যে যিটো হৈছে যে দোষী প্ৰশাসনে এই দোষীক লওক, সিহঁতক কি কৰিব লাগে কৰক, আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় তাৰ শান্তি আমি অলয়ে যাবি শান্তি কামনা। আমি যাতে এইটো আৰু বেছি ডাঙৰ কৰিব নোখোজো। এজন ধৰ্ম অনুষ্ঠানত এটা যিকোনো জাতিৰে হওক, যদি দোষ কৰিছে সেই সাজা শাস্তি পাব, যিকোনো জাতিৰে হওক, আমি মই নাই। কিন্তু ধৰ্মীয় অনুষ্ঠানটো কি আমি খুব অপখৰি ধৰ্মীয় অনুষ্ঠানটো তাতে সেইটো কৰা নাই। আৰু বহুত পাথৰঘাটত হৈছে আৰু মছজিদটো হৈছে ডাঙৰ মছজিদ কি বাজাৰৰ ওচৰত। তাৰ পৰা সেই ইয়াতে সমাৱেশ হৈ মছজিদৰ ওপৰত আক্ৰমণ, কেনে ধৰণৰ কথা? প্ৰশাসন নাই নেকি? আৰু আমি দেখিলো যেতিয়া আমি মগৰবেৰ নামাজ ইয়াৰ পৰা পঢ়ি গলো বা 5টা মানত 5:30 মানত সন্মুখত কেইজনমান পুলিচ আছে। আমি ভাবিলো কি যে যিটো তাত এটা ঘটনা ঘটিছে হয়তো থানাৰ পৰা পঠাই দিছে, তাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি তাত নহয়, জাষ্ট খালি একটা মানে কি কৰে দেখিলো, সেই নিজে নিজে ঘৰত গুচি গলো। ৰাতি 9টাত যে এনেকা ঘটনা ঘটনা আমি নিজেই আচৰিত হৈছো। কিমান শিলগুটি এইবিলাক ঢালিছে, আৰু যদি আমি এই গেটত লগ নকৰিলো হয় হয়তো ভিতৰত সোমাই গ'ল হয়। আমাৰতো তেনেকুৱা প্ৰি প্লেন নাই, সিহঁতে প্ৰি প্লেন কৰি আহিছে। গতিকে লগে লগে আমি লগ কৰি দিলো, চাৰিওফালে লগ কৰি দিলো, ভিতৰত সোমাব নহ'লে সিহঁতে চেষ্টা কৰিছিল ভিতৰত সোমাই মানে আৰু হয়তো বিৰাট এটা ডাঙৰ ঘটনা ঘটিছিল। চেষ্টা কৰিছিল নেকি? এতিয়া ইমান দূৰ ক'ব নাযাওঁ, কিন্তু বৰ দুখৰ বিষয় এইটো, মানে হাৰ্টত লাগি গৈছে আৰু। তাৰমানে 2012 যিটো গণ্ডগোল হৈছিলে, যিটো কেছ হৈছিলে, সেই কেছটোত চাওক
মানে মই এতিয়া চেলুট কৰিব লাগে, আমি এতিয়া বড়োবিলাককে চেলুট কৰিব লাগে। সিহঁতে আমাৰ মছজিদটো ছেভ কৰিছে, একো কৰা নাই। একো কৰা নাই, কিন্তু সিহঁতে শক্তিবিলাক ক'ত পালে সেইটোৱে এটা মানে মনত কুৱেশ্যন আহে। খুব দুখ পাইছোঁ, ইয়াতকৈ বেছি ক'ব নোৱাৰোঁ, কাৰণ এইটো ব্ৰিটিছৰ আগৰ হয় মছজিদটো, হয় সেইটো ক'ব নোৱাৰিম। ঠিক আছে, কমিউনেল ফিলিং